আমি আমি বনাইছো হনুমানৰ ভৰি তোৰ তো এইটো লক্ষী লগা নাই হনুমান সঁচাই নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু নিশ্চয় পূজা সকলোৰে ভালে ভালে গ'ল আৰু লক্ষী পূজা আজি বিশেষকৈ লক্ষী পূজা ন তো লক্ষী পূজা বুলি ক'লে সকলোৰে ঘৰত লক্ষী মা আহক আজি ভালে ভালে প্ৰৱেশ কৰক লক্ষী মাই আশীৰ্বাদ কৰক সকলোকে আৰু ঘৰত বুলি নহয় সকলোৰে জেপতো লক্ষী মা আহিব লাগিব জেপকেইটা মেইন ন জেপত লক্ষী আহিব লাগিব যিমানকৈ আৰু তো আজি লক্ষী পূজা বুলি ঘৰত মায়ে গধূলি পুথি পঢ়িব গধূলি মায়ে পুথি পঢ়িব লগতে কিবা কিবি শৰাই চৰাই দিব এনেকৈ আৰু মায়ে স্পেচিয়েল এটা লাড্ডু বনায় কেঁচা লাড্ডু বুলি কয় সেইটো কি কয় গাখীৰ নাৰিকল আৰু কিবা পিঠাগুড়ি এনেকৈ দি কিবা বনায় মই দেখুৱাম আপোনালোক সেইটো মায়ে যোগাৰ কৰিছে তাকে দেখুৱাবৰ কাৰণে আচলতে সেইটো মোৰ বৰ ফেভৰেট খাই বহুত ভাল পাওঁ এইটো মই মোৰ মানে মাৰো ফেভৰেট চাগে আৰু বহুতৰো ফেভৰেট সেইটো মই দেখুৱাম ভিডিঅ'ত আপোনাক আৰু এয়াই আৰু মোৰ হেয়াৰ ষ্টাইলটো অৱশ্যে নতুন কৰি দিলোঁ অৱশ্যে মানুহে পূজাৰ আগত কৰিলে য'ত যিমান আছে ষ্টাইল বাট মই অলপ উল্টা মানে মই পূজাৰ পিছত ষ্টাইলটো চেঞ্জ কৰি দিলোঁ অলপ মানে য'ত জাবৰ আছিল ন মোৰ চুলিডাল জাবৰকেইডাল কিমান চাম আৰু ইচ্ছা নোহোৱা হ'ল আৰু লাইফত একবাৰ ইচ্ছাও আছিল তো কৰিয়ে দিলোঁ আৰু চেঞ্জ তো আইতাই মোক এটা স্পেচিয়েল আজি কামো দিছে লক্ষী পূজা বুলি তো কামটো কৰোঁ এয়া কি চিনি পাইছেনে সেন্দুৰ ইয়াৰ লগত মানে মিঠাতেল লগাই এইটো মিক্স কৰি ইয়াৰ দ্বাৰা ফুড দিব মানে লক্ষীৰ যিটো চিন আৰু ফুডবোৰ দিয়া হয় তো এইটোৱে মানে আইতাৰ স্পেচিয়েল কামটো মানে যিটো মানে কৰিব মোক হাল্লা কৰি আছে পুৱাৰ পৰাই পাৰিলে দিবই লাগে আৰু কি ক'ব আৰু মিক্সটো কৰি লওঁ ৰ'ব ভালকৈ তো এই চিনবোৰ মানে ঘৰৰ মেইন দুৱাৰবোৰত লগতে যিবোৰত ঘৰৰ মানে মেইন প্ৰপাৰ্টি থাকে আৰু ধৰক গডৰেজ এনেকুৱা টাইপ ঠাইত মানে মেইনকৈ দিয়া হয় গোটেই বৈ আহি সেন্দুৰ দিয়া কাম হৈ গ'ল দিয়ক গাইছ মানে আইতাই প্ৰত্যেকবাৰ দুৰ্গা পূজা কওঁতে পূজাই আহে মানে মুখত প্ৰত্যেকবাৰ লক্ষী পূজাত মই দুপৰীয়াৰ পৰা এইটোৱে আকাৰ কৰে যে সেন্দুৰটো লগা চবতে দি এইটোৱে আৰু আজি একচুৱেলি মনটো অলপমান বেয়া লাগিল মানে মই বহুত ময়ে উস্তাদি মাৰছোঁ ক'ব গ'লে মাৰ মানে ভাল লগা বুলি ক'লে মই অৰ্ডাৰে দি দিলোঁ মানে এইকেইটা চাওকচোন এইকেইটা টাব ফুলৰ টাব ইমান ধুনীয়া লাগছিল গোটেইকেইটা টাব দেখি মই ইমান ধুনীয়াকৈ অৰ্ডাৰ দিলোঁ পিছত এইটো চাওকচোন ফাটি আৰু এইটো কাৰণে মই বহুত গালি খালোঁ মাৰ পইচাকেইটা বৰবাদ কৰি দিলোঁ তাকে মায়ে কৈ আছে ইমান ধুনীয়া টাবকেইটা বৰবাদ কৰি দিলি তই টাবটো ফাটিল মায়ে এতিয়া কৈ আছে ফিৰাই দে মই ফিৰাই দিয়াতো নাই আনছোঁ যদি এইটো এনেকৈ ইউজ কৰিম এইকাৰণে না ফ্লিপকাৰ্টত বস্তু আনিব লাগি ভয়ো লাগে বিশেষকৈ প্লাষ্টিকৰ বস্তু এই ফাটি যায় না মানে আৰু ভাইটিয়ে বাটত পিঠাগুড়ি দি কিবা ডিজাইন কৰি আছে ৰ'ব মানে খুৰীহঁতে প্ৰত্যেকবাৰ লক্ষী পূজাত মানে বাহিৰত বাটতেই মানে চাকি দিয়ে তো সি কিবা বনাই আছে মই দেখুৱাওঁ আপোনালোকক এইয়া কি বনাই আছা লক্ষীৰ আমি বনাইছো হনুমানৰ ভৰি তোৰ তো এইটো লক্ষী লগা নাই হনুমান সঁচাই হনুমান না ভীমৰ ভৰি লাগিছে তোৰ গাইছ অলপ বেছি শকত বাৰু লক্ষীৰ ভৰি উপায় নাই আমাৰ ঘৰত অলপ শকত লক্ষী আহি আছে তো এইকাৰণে ভৰিটো অলপ শকত আৰু না টিকলু চব লক্ষী আৰু আজিতো পূৰ্ণিমা তো জোনবাইটো চাওক না একদম পাৰফেক্ট ৰাউণ্ড ইমান ধুনীয়া লাগিছে ন মানে ভিডিঅ'টো ইমান ধুনীয়া হোৱা নাই আৰু এইফালে এইটো আমাৰ ওচৰৰে দাদা ই মানে মোৰ হেয়াৰ ষ্টাইলটো ঘপকৈ দেখি অলপমান শ্বকড হৈ গ'ল মানে আৰু এইফালে মায়ে পুথি পঢ়ি আছে লক্ষীমাৰ এখন পুথি আছে ন লক্ষী চৰিত বুলি সেইখন পঢ়ি আছে আৰু তাৰ মানে বহুত নিয়মো সেইখন পঢ়ি থাকোঁতে কিবা কিবি থাকে নিয়ম এইবোৰ কৰি থাকিব লাগে তো মায়ে পূৰা বহি লৈছে আৰু ভিতৰত জাগাও নাই কাৰণ আমাৰ মন্দিৰটোত এটা মানুহ ধুনীয়াকৈ শুলে বাট তাতকৈ বেছি নুশুলে আৰু মানে তো মই বাহিৰৰ পৰাই চাব লগা হৈছে আৰু ফাইনেলি এই বস্তুটো মোৰ কি প্ৰিয় বস্তু
এইটো ঘৰুৱা কাম আজি মোৰ গোটেই চবফালে ধূনা কোনে কোনে ভাল পায় বাৰু মোৰতো ফেভৰেট একদম আচলতে আমাৰ হিন্দু ধৰ্মত উৎসৱ পাৰ্বণ বা এইবোৰত যদি ধূনা গোন্ধ পোৱা নাযায় এফালে যদি আপুনি সেয়া নাপায় কি কয় ধূপৰ গোন্ধ এফালে যদি টিলিঙা শংখৰ শব্দ নুশুনে তে কিহৰ আৰু উৎসৱ ন ক'ত লক্ষী পূজাত হিলে মাৰে আৰু এইফালে আমাৰ খুৰীয়ে বাটত মানে আগফালে দি আছে লক্ষী পূজাৰ চাকি শৰাই চাক দে কাম কৰ মেট্ৰিক আহি আছে ভক্তি কৰ অলপ ভক্তি হচি দি নালগে দিমু দেখছা মেট্ৰিকৰ ভয়তে মেট্ৰিকৰ ভয়তে হে এনেকা নহয় ৰ ভাই এইটো দেখিলে মোৰ দুখ লাগে তাতে চলা এনেকে খা এইটো স্পেচিয়েল বস্তু এইটো চাও এইটো মেইন চাই দি আন্ধাৰ পৰিল এইটো কেঁচা লাৰুটো এইটো এতিয়া সানি দিব মাদাৰে তাৰপিছত এইটো চবচে টেষ্টি বস্তু আৰু মোৰ প্ৰিয় বস্তু এতিয়া প্ৰসাদ প্ৰিপাৰেশ্যন আচলতে অলপ পিঠাগুড়ি কমিল তো বেছি ঢিলা হৈ গ'ল এতিয়া এক্সট্ৰা পিঠাগুড়ি এড হৈ আছে এতিয়া শুকানকৈ বনো পুৰা দি আৰু অলপ দিম মিঠাটো থাকলি হ'ল মিঠা হ'ব মিঠা দিছোঁ পিঠাগুড়িৰ এইটো ৰেডি গাইছ মায়ে পিছফালে হাত ধুব গৈছে তো মোৰ মানে অলপ কম না কণ্ট্ৰলটো তো খাই চাম মজা মজা এতিয়া মানে বাহিৰত আমি অলপ প্ৰসাদ বিলাব যাম চব আছে ন বাটতে তো বাকী বস্তু মায়ে লৈ গ'ল মই বাকী নেনো মই বাতিটো আগে ভোগটো এইটো প্ৰিয় না মোৰ এইটোৱে নিম মই মানে আৰু ফুল দি দিছোঁ এইটো প্ৰসাদ মেইন প্ৰসাদ মায়ে লো দেখাই দিয়া অলপ মুখখন এতিয়া লো খা আৰু খা কিন খাইছি যেন সি খাবাই পোৱা নাই 10 দিন না তই কি কৰিছা पूजा डांस निकी इतने यूट्यूब दिबा हमारा भी मोबाइल है हमारा आईफोन 14 प्रो मैक्स है हवडी की जिंदगी কৰি দে লাষ্ট ভিডিও গুতে কাট খাই যায় দৰি টিকলা মই বাকি আইফোন 14 প্ৰো ম্যাক্স লটাৰীত পাছলো হসি দি থো কিনবে নাকি লটাৰীত পাছু তো একেবাৰে শেষত আমাৰ এই ঘৰুৱা ফেষ্টিভেলৰ আড্ডাখন ইয়াৰে আগত কাতি বিহুৰ আড্ডাটো দেখুৱাইছিলোঁ নহয় আপোনালোকক তো এইখন লক্ষী পূজাৰ আড্ডা এইখনতো আজি বাটতেই বহিলগৈ খুৰীহঁতৰ আগফালৰ বাৰাণ্ডাত তো এতিয়া আমি পূজাৰ প্ৰসাদ চসাদ খাই পূজা শেষ কৰিম তো আমাৰ লক্ষী পূজা এবছৰ এনেকৈ গ'ল তো আপোনালোকৰ কেনে গ'ল নিশ্চয় জনাব লগতে আপোনালোকৰ ঘৰত আজি ৰাতি কি চলিব আমাৰতো ৰুটি প্ৰত্যেক বছৰ ৰুটি লক্ষী পূজাত তো আপোনালোকৰ কি চলে নিশ্চয় কমেণ্ট কৰি জনাব লগতে আজিৰ কাৰণে এয়াই বাই বাই